APHSC long live. Autonomous state long live. Sixth schedule long live. Without you, we cannot hold this meeting. It is because you are here, we are able to hold the meeting. We thank you so much for coming here and encouraging us. At this time of dark hour, because of darkness created by this BJP and the RSS, we are being crushed. The business communities are also crushed, and backward communities are crushed. Tribal people are crushed. We do not want this continuance of this crushing by the BJP anymore. Ami hokolue আপোনালোকক ধন্যবাদ দিছো কাৰণ আপোনালোকে ইয়াত থাকা কাৰণে আমি এই ডাঙৰ মিটিং কৰিব পাৰিছো আপোনালোকৰ এসিস্টেন্স আপোনালোকৰ শুভেচ্ছাৰে আমি এই ইলেকশনটো জিকিম আৰু এই জিকিব লাগে কাৰণ এই বিজেপি আৰএসএস সকলে আমাক বিজনেসও নষ্ট কৰি থৈছে আমাৰ ট্ৰাইবেল মানুহবিলাকক শিডিউল ট্ৰাইব সকলক বেকওয়ার্ড কমিউনিটি সকলক আমাক ক্ৰাশ কৰিছে তেওঁলোকে আমি এইটো সহ্য কৰিব নোৱাৰো আৰু সহ্য কৰিব নালাগে সেই কাৰণে আপোনালোকক মই ধন্যবাদ দিছো মোৰ ইয়াত ক'বলৈ সময় বেছি নাই আমি ধন্যবাদ দিছো ৰাহুল গান্ধী তেওঁ অহা কাৰণে আৰু গৌৰৱ গগৈ আমাৰ ওচৰত অহাৰ কাৰণে আৰু AICC জেনেৰেল সেক্ৰেটাৰী জিতেন্দ্ৰ সিং তেওঁলোকে আমাৰ ওচৰত অহাৰ আমাৰ লগত থকা কাৰণে আমি সাহস পাইছো আৰু এই সাহসেৰে এই ইলেকশনত বিজেপিক আমি ক্ৰাশ কৰিব নে নাই ক্ৰাশ কৰিম নহয় জানো আমি ক্ৰাশ কৰিম আমি সেই কাৰণে এই এতিয়া বেছি দীঘল নকৰো ইমানতে কৈ আৰু মই এটা কথা মই এই মাত্ৰ মেমোৰেন্ডাম সাবমিট কৰিলো ৰাহুল গান্ধী ডাঙৰীয়াক আমাক এই আৰ্টিকল 244A অটোনমাস ষ্টেট 1969 পৰা এতিয়ালৈকে ইমপ্লিমেন্ট কৰা নাই এইটো ইমপ্লিমেন্ট কৰিব লাগে I have given memorandum to our honorable Rahul Gandhi LOP requesting him to take action with the power invested on him for implementing Article 244A. It has been there. We have been waiting for it for the last 50 or more than 50 years. We hope that with the coming of the alliance partner in the government, we shall be able to implement this Article 244A. With these few words, I thank you. মই আপোনালোকক সকলোকে ধন্যবাদ দি মোৰ কথাখিনি ইমানতে সামৰি মাৰিলো ধন্যবাদ